আমার রানীর ক্রন্দন ও ক্রন্দন শুনি দৌৰি আহে চিত্ৰহে মৰা আহে দেখে ৰাণী কান্দি আছে মহাৰাজ এই নোৱা মহাৰাজ
ব্ৰাহ্মণগণে মোৰ পুত্ৰ 100 বছৰ জীয়াই থাকিব বুলি কৈ মোৰ ৰাজভঁৰাল উদং কৰি দিলে কিন্তু কিয় আজি মোৰ পুত্ৰ মৰি থাকিল বুজিলো ব্ৰাহ্মণগণে মোৰ পুত্ৰ সঁচা আশীৰ্বাদ দিয়া নাছিল মন্ত্ৰীগণ ব্ৰাহ্মণগণক দিয়া ধন আকৌ মোৰ ৰাজভঁৰাললৈ ঘূৰাই লৈ আহা কোনোবা ব্ৰাহ্মণে যদি ঘূৰাই দিব নোৱাৰে ধন তেনেহলে তোমালোকে কি কৰিবা জানা মুণ্ড কাটি নিবা তাৰ আদেশ দিলো মই হাই হতৈ ৰজাৰ কথা বল আজ্ঞা মতে কাম কৰে ৰজা পিতো লৈ যোৱা তহঁতৰ বস্তু তহঁতে লৈ যোৱা নাখাও দান বস্তু হিৰাই দিয়ে হে দিব নোৱাৰিলে কতৰ মুণ্ড দিয়ে এতিয়া চাওকচোন ৰাইজ পাছত যি গৈছিল সেই ব্ৰাহ্মণজন দুখীয়া ব্ৰাহ্মণজনৰ খাদ্যৰ অভাৱত গাইজনী দিছিল বিক্ৰী সেই গোপাহত গাইজনীবোৰ নাই যোৱা বাৰিষা বহুত অভাৱ হৈছিলে চলিবলৈ একো নাই সেইকাৰণে আমি গাইজনী বিকি দিলো সেই গোপাহত গাইজনীবোৰ নাই দুটৰ আগে কয় আজি তাৰমানে তোমাৰ গাইজনী নাই কি কৰা যাব তিনিজনকে তিনিজনক বান্ধি ধৰি ৰজাৰ দিশে ব্ৰাহ্মণ দেখি চিত্ৰহেন পুত্ৰ হোকে চিত্ৰহেনৰ হিত বুদ্ধি নাই ৰাহুণ দেখা মাত্ৰে ৰজা ব্ৰাহ্মণ মধিব ৰজা
Ako panire papo hui bunila boson ay napay নহয় ponakan dibi ay hori dukhare manap rupe pithibit koi hori dukhana manap rupe pithibit koi hori Il costa